নিজক এনেদৰে গঢ়ি তোলা যাতে যিয়ে তোমাৰ দুখ উলিয়াই আঁতৰি গ'ল তেওঁ এটা সময়ত তোমাক বিচাৰি গোটেই জীৱন পস্তাই থাকে। আপুনি আপোনাৰ জীৱনত কিমান সুখী সেইটো ডাঙৰ কথা নহয়, ডাঙৰ কথাটো হ'ল আপোনাৰ বাবে কিমানজন মানুহ সুখী। আপোনাৰ সুখৰ দায়িত্ব একমাত্ৰ আপোনাৰ হাতত। যদি আপুনি ভাবে যে আপোনাক আনে সুখী কৰিব তেন্তে আপুনি সদায় অসুখী হৈয়ে থাকি যাব। সকলোৱে বিচাৰে প্ৰতিজন লোকেই আগবাঢ়ি যোৱাটো, কিন্তু কোনেও মনে নিবিচাৰে নিজতকৈ অন্য কোনোবাই বেছি আগবাঢ়ি যোৱাটো। বিশ্বাস বেলেগক নহয়, বিশ্বাস নিজক কৰা। কাৰণ বেলেগে তোমাক মাথো উপদেশ দিব, কিন্তু কামবোৰ কৰিব লাগিব তুমি নিজেই। আজি যিজনে তোমাক অৱহেলা কৰিছে, গুৰুত্ব দিয়া নাই, ধৈৰ্য ধৰা। এদিন তোমাকে তাৰ বহুত বেছি প্ৰয়োজন হ'ব।